বন্ধু বান্ধৱীসকল আমি আজি ক'ত কিমানটা পদ খালী হৈ আছে সেই বিষয়ে আলোচনা কৰিম মানে প্ৰত্যেকটা বিভাগলৈ অসম চৰকাৰে চিঠি প্ৰেৰণ কৰিছিল জানিবলৈ যে তেওঁলোকৰ বিভাগত কিমানটা পদ আছে তেনেকৈ সবটা বিভাগতে চিঠি প্ৰেৰণ কৰিছিল আৰু সেই মৰ্মে 40টা বিভাগত সৰ্বমুঠ খালী হৈ আছে পদ 57898টা পদ 40টা বিভাগত 57898টা পদ খালী আছে তাৰে ভিতৰত প্ৰাথমিক শিক্ষা বিভাগত খালী আছে 17192টা পদ আৰু গৃহ বিভাগত খালী হৈ আছে 14172টা পদ মানে পুলিচত 14172টা পদ খালী আছে আৰু ভৈয়াম জনজাতি আৰু পিছপৰা কল্যাণ বিভাগত খালী আছে 6878টা পদ 6878টা পদ জলসম্পদ বিভাগত 3347টা আৰু পৰিবহণ বিভাগত 3014টা পদ খালী আছে আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগতো 1502টা পদ খালী আছে 1502টা পদ আৰু উচ্চ শিক্ষা বিভাগত আছে 1938টা পদ আৰু গড়কাপ্তানিত আছে 1793টা পদ সাধাৰণ প্ৰশাসনত আছে 1360টা পদ আৰু ৰূপান্তৰ আৰু উন্নয়নত আছে 719টা পদ হস্ততাঁত বস্ত্ৰ আৰু ৰেচম তাতে খালী হৈ আছে 659টা পদ উদ্যোগ আৰু বাণিজ্যত খালী হৈ আছে 622টা পদ গুৱাহাটী উন্নয়নত খালী হৈ আছে 571টা পদ সচিবালয় প্ৰশাসনত আছে 566টা পদ আৰু এই পদসমূহৰ পৰীক্ষা কম্পাৰেটিভ টাইপত পাতিব মানে ধৰ গ্ৰেড 4 পোষ্টবিলাক একলগত সবকেইটা বিভাগৰে একলগত পাতিব সকলোকেইটা বিভাগৰ একলগত পাতিব ফুলি কম্পাৰেটিভ টাইপত পাতিব আৰু সেইদিনাখন ঘোষণা কৰিছে বাকী পিছত কি হয় নাজানো দেচোন যেটো ঘোষণা কৰিছে সেইটো জনালো আপোনালোকক